হাই বন্ধুসকল, মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ ৰাশিফলসমূহ। আৰু আমি ৰাশিফলসমূহ ক'বলৈ ওলাইছোঁ। প্ৰথমতে আমি মেঘ ৰাশিৰ পৰা ষ্টাৰ্ট কৰিম আৰু মেঘ ৰাশিৰ সকলে আজি দিনটো কেনেকৈ পাৰ হ'ব ক'বলৈ ওলাইছোঁ। আজি আপুনি সকলো কাম বহুত ধুনীয়াকৈ শেষ কৰিব পাৰিব। দাম্পত্য জীৱনটো আপোনাৰ সম্পৰ্ক ভাল বনাবলৈ আপুনি বহুত চেষ্টা কৰিব। লগতে আজি আপুনি প্ৰিয়জনৰ লগত সময় পাৰ কৰাৰ ভাল সুবিধা পাব। কৰ্মক্ষেত্ৰতো আজি আপুনি সাৱধান হ'ব লাগিব। আপোনাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰিব পাৰে। এতিয়া বৃষ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজিৰ দিনটোৰ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বহুত দুৰ্বল হ'ব পাৰে, যদিও দূৰ ভ্ৰমণত যাবলৈ প্লেনিঙো কৰিব পাৰে। কৰ্মক্ষেত্ৰতো আজি আপুনি বহুত ভাগ্যৱান হ'ব। ভাগ্যৰ ফলতে আপুনি আপোনাৰ কামত সফল হ'ব পাৰিব, যাৰ ফলত আপোনাৰ মন বহুত সুখী হ'ব। দাম্পত্য জীৱন হাই কাজিয়াৰ মাজেৰে পাৰ হ'ব, গতিকে সাৱধান থাকক। লগতে প্ৰেমিক প্ৰেমিকাৰ জীৱনটো সুখময় হ'ব। এতিয়া আমি মিথুন ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে, কাৰণ স্বাস্থ্য দুৰ্বল হ'ব আপোনাৰ। কৰ্মত ভাল আৰু প্ৰেমিক জীৱনৰ খুব সুন্দৰ হ'ব, কাৰণ আপুনি প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিব পাৰিব। গৃহস্থ জীৱন ভাল, ব্যৱসায়ত ভাল আৰু ধাৰ্মিক জীৱন যাপন কৰিব। এতিয়া আমি কৰ্কট ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপুনি বহুত সাৱধানেৰে থাকিব লাগিব, কাৰণ দাম্পত্য জীৱনত সমস্যা হ'ব পাৰে আপোনাৰ। লগতে প্ৰেম জীৱনতো সমস্যা হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ মুড ভাল নহ'ব, খঙত থাকিব আৰু আপোনাৰ কথা বুজি নাপাব, গতিকে সাৱধান হওক। কৰ্মক্ষেত্ৰত আপুনি নিজৰ কৰ্মটোকে গুৰুত্ব দি কৰিব লাগিব আৰু সফলো হ'ব। স্বাস্থ্যও ভাল দেখা যাব। এতিয়া আমি সিংহ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ ভাগ্যৰ ফলতে আজি কৰিব নোৱাৰা কামো কৰিব পাৰিব। আপোনাৰ দাম্পত্য জীৱনটো ৰোমাঞ্চ আৰু প্ৰেমেৰে ভৰি পৰিব। প্ৰিয়জনৰ মনো সুখী হ'ব। প্ৰেম জীৱনো বহুত সুন্দৰ আৰু স্বাস্থ্যও ভাল হ'ব, কিন্তু শত্ৰুৰ পৰা সাৱধান হওক। এতিয়া আমি কন্যা ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ কোনো কথাত লৈ মানসিক কষ্ট হ'ব পাৰে। দাম্পত্য জীৱন সামান্য যদিও ঘৰৰ পৰিৱেশৰ বাতাৱৰণ অনুকূল নহ'ব, যাৰ ফলত মানসিক কষ্টও হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ জীৱন সমস্যা হ'ব পাৰে। শত্ৰুৰ পৰা সাৱধান হওক আৰু কৰ্মক্ষেত্ৰখনতো এটা ভাল আপোনাৰ উত্তৰ পাব পাৰে। এতিয়া আমি তুলা ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব, যদিও হাওঁফাওঁ সম্বন্ধিত বেমাৰ হ'ব পাৰে। পৰিয়ালৰ লগত কাজিয়া পেচালো হোৱাৰ সম্ভাৱনা আছে আৰু বয়োজ্যেষ্ঠ কাৰোবাৰ বেমাৰ পৰ্যন্ত হৈ যাব পাৰে। আপুনি যদি এজন পঢ়ি থকা ল'ৰা, তেন্তে পঢ়াৰ ক্ষেত্ৰত বহুত ভাল হ'ব। প্ৰেম জীৱন সুন্দৰ, কিন্তু গৃহস্থ জীৱনত সমস্যা হ'ব পাৰে। কামত ভাল আৰু ব্যৱসায়তো লাভৱান হ'ব। এতিয়া আমি বৃশ্চিক ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ পাৰিবাৰিক জীৱন বহুত সুন্দৰ হ'ব। পৰিয়ালৰ ইজনে সিজনৰ লগত ভালদৰে কথা বতৰা পাতিব আৰু সময়বোৰ অতিবাহিত কৰিব। প্ৰেম জীৱনতো বহুত সুখ লাভ কৰিব। আপোনাৰ প্ৰিয়জনে আপোনাৰ মন ভাল লগোৱাৰ কথাবোৰ কৈ আপোনাক সুখ দিব। কৰ্মজীৱন দুৰ্বল হ'ব আৰু আপোনাৰ লগত কাম কৰা লোকৰ পৰা সাৱধান হওক। ভ্ৰমণৰ বাবেও দিনটো অনুকূল হ'ব। ধনু ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ ঘৰ সৰু ল'ৰা ছোৱালী থাকিলে আনন্দিত হ'ব আৰু আপুনি কিবা ভাল খবৰ পাব পাৰে। ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে। যদি আপুনি চাকৰিৰ ক্ষেত্ৰত আবেদন কৰিছে, তেন্তে কল লেটাৰ আহিব পাৰে। গৃহস্থ আৰু প্ৰেম জীৱন দুয়োটাই বহুত সুন্দৰ হ'ব। মকৰ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ পাৰিবাৰিক জীৱন আৰু কামৰ লগত তালমেল হ'ব। আপোনাৰ মন কিবা কথাত দুখী যেন অনুভৱ হ'ব পাৰে। যিটো কাম কৰিছে যেন সেইটো কৰিব নালাগিছিল, তেনে ভাৱ আহিব পাৰে। আপোনাৰ ব্যৱসায়ত ভাল উপাৰ্জন বাঢ়িব আৰু আৰ্থিক দিশতো লাভৱান হ'ব। গৃহস্থ জীৱন, প্ৰেম জীৱন অনুকূল দেখা যাব।
এতিয়া আমি কুম্ভ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ মনত প্ৰেম অনুভূতি হ'ব, লগতে সকলোকে স্নেহ দৃষ্টিৰে চাব। আপোনাৰ খৰচৰ হাৰ বৃদ্ধি হ'ব, যাৰ ফলত আৰ্থিক দিশটোৰ প্ৰতি বোজা বাঢ়িব, কিন্তু কিছু আয় দেখা যাব যিটোৱে আপোনাক বহুত সান্তনা দিব। লগতে ধাৰ্মিক আচৰণ কৰিব। উল্লেখযোগ্য যে কিবা কামত যদি যাব ওলাইছে বা প্ৰয়াস কৰি আছে, সেই প্ৰয়াস সফলতা পাব পাৰে। আপোনাৰ বিচাৰ বিবেচনাই মানুহক প্ৰভাৱিত কৰিব। দাম্পত্য জীৱনত ভাল হ'ব আৰু যিসকল প্ৰেমত পৰি আছে সেইসকলৰো জীৱন খুব সুন্দৰে হ'ব। সকলোতকৈ লাষ্টত মীন ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি আপোনাৰ বহুত সময় ঘৰৰ বাহিৰত অতিবাহিত হ'ব। কামত ব্যস্ততা বাঢ়িব আৰু কামৰ ক্ষেত্ৰত আপোনাৰ বছৰ লগত কাজিয়া হ'ব পাৰে, গতিকে সাৱধান হওক। খৰচ বাঢ়িব, আমদানিৰ সামান্য হ'ব আৰু প্ৰেম জীৱনত প্ৰিয়জনৰ লগত কাজিয়া হ'ব পাৰে। আপোনাৰ ভাগ্যৰ ফলত সকলো কামতে আপুনি সফলতাই পাব।